মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 10ৰ সায়েন্স চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া MCQ কিছুমান লৈ আহিছোঁ। চোৱা, 1 নম্বৰ প্ৰশ্নত কি সুধিছে চোৱা, স্বপোষী পৰিপুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ, পত্ৰহৰিত ওপৰৰ আটাইকেইটা হয়। চোৱা, স্বপোষী পৰিপুষ্টি মানে কি? এজোপা গছ ধৰি লয়, গছজোপাই নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি লয়। গতিকে গছজোপাক খাদ্য প্ৰস্তুত কৰিবলৈ হ'লে কাৰ্বন ডাই অক্সাইডো দৰকাৰ হয়, সূৰ্যৰ পোহৰো দৰকাৰ হয় আৰু পত্ৰহৰিতৰো প্ৰয়োজন হয়। গতিকে গোটেইকেইটাই প্ৰয়োজন হয়। শুদ্ধ উত্তৰ কোনটো হ'ব তেতিয়া? বাকী থাকিলে কি? ডিটোৱে লিখি ল'বা, ডিটো। নেক্সট কুৱেশ্যন চোৱা, 2 নম্বৰ চোৱা, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি হোৱা বিক্ৰিয়াটো সম্পাদিত হয় চাইটোপ্লাজমত, ক্ল'ৰ'প্লাষ্টত, মাইট্ৰকণ্ড্ৰিয়াত নে কোষকেন্দ্ৰত? ইয়াত 4টা অপশ্যন দিয়া আছে। গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা? বিটো লিখিবা, মাইট্ৰকণ্ড্ৰিয়াত। ঠিক আছে, লিখি ল'লা। নেক্সট কুৱেশ্যন চোৱা, ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, 5 নম্বৰ চোৱা, তলৰ কোনটো স্বপোষী জীৱ? অলপ আগে কৈ আছিলোঁ স্বপোষী মানে কি? নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে। ইয়াত কি হ'ব বাৰু? আমি পাইছিলোঁ, উদ্ভিদ পাইছিলোঁ। চোৱা, মানুহে আনৰ ওপৰত নিৰ্ভৰ কৰে আৰু জোকেও আনৰ ওপৰত নিৰ্ভৰ কৰে, চৰাই চিৰিকটিয়েও কি কৰে? আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে শুদ্ধ অপশ্যনটো কি হ'ব? এটো হ'ব উদ্ভিদ, লিখি ল'বা। 6 নম্বৰ প্ৰশ্ন চোৱা, উদ্ভিদে কিহৰ পৰিস্থিতিত খাদ্য প্ৰস্তুত কৰে? 4টা অপশ্যন দিছে, পত্ৰহৰিত, শ্বেতসাৰ, গ্লুক'জ, এটাও নহয়। এইটো কোনটো হ'ব বাৰু? এইটো হ'ব, চোৱা, পত্ৰহৰিত, লিখি ল'বা, পত্ৰহৰিত। নেক্সট কুৱেশ্যন চোৱা, উদ্ভিদৰ দেহত ব্যৱহাৰ নোহোৱা কাৰ্বহাইড্ৰেট কি হিচাপে সঞ্চিত হৈ থাকে? উদ্ভিদৰ দেহত যিবিলাক কাৰ্বহাইড্ৰেট ব্যৱহাৰ নহয় সেইবিলাক কি ৰূপত সঞ্চিত হৈ থাকে বা কি হিচাপে সঞ্চিত হৈ থাকে সুধিছে। চোৱা, ইয়াত শুদ্ধ উত্তৰটো হ'ব শ্বেতসাৰ, এইটোৱে হ'ব, এইটো শুদ্ধ উত্তৰ হ'ব, শ্বেতসাৰ লিখিবা। ঠিক আছে, চোৱা, 8 নম্বৰ, এককোষী জীৱই তলৰ কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে অক্সিজেন গ্ৰহণ কৰে? পৰিপুষ্টি, ব্যাপন, নিয়ন্ত্ৰণ, শ্বসন, 4টা দিছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ কোনটো লিখিবা? ব্যাপন, চিটো শুদ্ধ উত্তৰ, লিখি ল'বা। নেক্সট কুৱেশ্যন চোৱা, 9 নম্বৰ দিছে, আহাৰৰ পৰা জীৱদেহৰ ভিতৰত শক্তিৰ স্থানান্তৰ প্ৰক্ৰিয়াটো হৈছে। চোৱা, কি সুধিছে? আহাৰৰ পৰা জীৱদেহৰ ভিতৰলৈ শক্তিৰ স্থানান্তৰ প্ৰক্ৰিয়াটো কি সুধিছে? পৰিপুষ্টি, নিয়ন্ত্ৰণ, ব্যাপন, ৰেচন। এতিয়া চোৱা, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 9 নম্বৰ, প্ৰথমটোৱে হ'ব, পৰিপুষ্টি, লিখি ল'বা, পৰিপুষ্টি, পৰিপুষ্টি লিখি ল'বা। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো পৰপক্ষী জীৱ নহয়? স্বপোষী মানে অলপ আগে কৈ আহিছিলোঁ, নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, প্ৰস্তুত কৰি ল'ব পাৰে। আৰু পৰপক্ষী হ'লে এতিয়া কি হ'ব? পৰপক্ষী হ'লে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, জোকটো আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, শালিকাজনীও আনৰ ওপৰত নিৰ্ভৰ কৰে, সাপটো আনৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে বাকী থাকিলে কি? উদ্ভিদ। শুদ্ধ উত্তৰ কোনটো হ'ব এতিয়া? উদ্ভিদ হ'ব, লিখি ল'বা, উদ্ভিদ। এই অপশ্যনটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন চোৱা, নেক্সট কুৱেশ্যন কি আছে, কি কৈছে চোৱা, এমিবাৰ ক্ষেত্ৰত খাদ্যবস্তু ড্ৰেছত জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ যায়। এমিবাৰ ক্ষেত্ৰত খাদ্যবস্তু ড্ৰেছ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ যায়। ইয়াত 4টা অপশ্যন দিছে, কুটপাত, মাইট্ৰকণ্ড্ৰিয়া, খাদ্যৰক্তিকা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব চোৱা, খাদ্যৰিক্তিকা। কোনটো হ'ব?
বি অপশ্যনটো শুদ্ধ হ'ব লিখা সেইটো লিখি ল'বা নেক্সট কুৱেশ্যন চোৱা 12 নম্বৰ সবাৎসখনত কি উৎপন্ন হয় আমাক সুধিছে সবাৎসখনত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড এটো দিছে কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি বিটো দিছে লেক্টিক এচিড সিটো দিছে কাৰ্বহাইড্ৰেট ডিটো দিছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব চোৱা এটো হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি এটো লিখি ল'বা লিখি ল'লা ঠিক আছে নেক্সট কুৱেশ্যন চোৱা কি দিছে চোৱা উদ্ভিদৰ ৰক্ষক কণা থকা অংগবিধ কি অৰ্থাৎ উদ্ভিদৰ ৰক্ষক কণা থকা অংগবিধ হ'ল কোষকেন্দ্ৰ হৰিতকণা মাইট্ৰকণ্ড্ৰিয়া ওপৰৰ এটাও নহয় চাৰিটা অপশ্যন দিছে গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো হ'ব বিটো হ'ব হৰিতকণা লিখি ল'বা তোমালোকে বিটো হ'ব ঠিক আছে আজিলৈ ইমানে তোমালোকে বাকিবিলাক চেপ্টাৰৰ MCQ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটি দবাই অল নটিফিকেশ্যন প্ৰেছ কৰি ল'বা যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তোমালোকে ভিডিঅ'বিলাক পাই থাকা